এনেকে খেলাই থাকাচোন। লোকৰ মাক দেউতাকে ল'ৰা ছোৱালীবোৰক মোবাইলটো বহাই থৈ দিয়ে। আমাৰ দেউতাদালে মোক মোবাইলটোৱে চুব নিদিয়ে। তুমিও আজিকালি মোৰ খবৰে নোলোৱাচোন। তুমি যে কি কোৱা, মই তোমাৰ খবৰ নল'ম। মই দিনটো ফোন কৰো লাগিয়ে থাকে। হৈছে যোৱা। তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি? আছে আকৌ, কিয় নহ'ব? পিছে মই ক'লে যে বিশ্বাস কৰিব নোখোজা কিয়? কৰিছো বাবা, বিশ্বাস কৰিছো। জান এটা টপৌকে চুমা দিয়া না। আপুনি ক'ত গ'ল? আহা, চাহ বনাইছো। গৈছো। তুমি ইয়ালৈ আহিব নালাগে, ময়ে যাম বাৰু। চাহটো বাকাচোন। জানটো কোনো চাহ খাব মাতিছে যে। কোন হ'ব? আমাৰ নব আকৌ। নবহে নেকি? মই আকৌ বেলেগহে ভাবিছিলো। নবৌৱে আকৌ মোক খুব মৰম কৰে। চাহ বনালে, ভাত বনালে মোক মানে মাতিবই। চাবা আকৌ, নবৰ লগতে আকৌ পিৰিতি নকৰিবা। কি কোৱাহে তুমি? মোক বিশ্বাস নকৰা নেকি? আমাৰ নম্বৰ তেনেকুৱা নহয়। মানটো কাৰ লগত ইমান কথা পাতে হা? ক'ত কথা পতা দেখিলা তুমি? মোৰ লগ এটা ফোন কৰিছিল, তাৰে খবৰ পাতি লৈ আছো। আপোনাক যে তেতিয়াৰ পৰা টেটু ফালি মাতি আছো একাপ চাহ খাবলৈ, আপুনি শুনা নাই নি? গৈছো বলা। ৰক্ষা এতিয়া ধৰা পৰি মৰিলো হয়। জান মই অকমান পিছত ফোন কৰিম দিয়া। নব মোক গালি পাৰিব ধৰিছে, চাহ খাব যোৱা নাই যে। যোৱা আকৌ, চাহখিনি খাই আহা, পিছত ফোন কৰিলে হ'ব দিয়া। এইটো দেখিবলৈ মন নোযোৱা হ'ল। ভাবো অলপ অকলে থাকো, অলপ কথা চথা পাতি থাকিব পাৰিম। নাই, অকলে থাকিব আহিলে মাজত সোমাব আহি। কোনোবা দিনা এনেকুৱা বজাম, মানে ওচৰত আহিবলৈ ভয় কৰিব লাগিব। চাইহে আছো মই এজনীক। গ'লে ভালেই হ'ব, নতুনজনীক লৈ আহিব পাৰিম। হাই বন্ধুসকল, কি খবৰ? ভালে আছে চাগে? বন্ধুসকল, আমি এটা কিবা অসুবিধাৰ কাৰণে আজি হ'ল কিছুদিন ভিডিঅ' দিব পৰা নাছিলো। গতিকে বন্ধুসকল আমাক বেয়া নাপাব, তাৰ কাৰণে আমি দুখিত। এতিয়া আৰু ভিডিঅ' আহি থাকিব, চাই থাকিবলৈ নাপাহৰিবা। গতিকে বন্ধুসকল, আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব। আমাৰ আৰু অলপ ছাবস্ক্ৰাইবাৰ হ'লে আমি আগবাঢ়ি যাব পাৰোঁ। গতিকে ভিডিঅ'বোৰ চাই থাকিবা, লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা, লগতে কমেণ্ট কৰিবা। তুমি এইবোৰ চাহ বনাইছা নে কি বনাইছা? চেনি অকমান বেছিকে দিব লাগে, ইমান কমকে চেনি দিছা। আগত যেনেকে চাহ বনাইছিলো এতিয়া তেনেকে বনাই আছো, তাতে কি বেয়া হ'ল? নেখাওঁ তোমাৰ চাহ, তুমিয়ে খাই থাকা। চাহ বনাইছে সেইবোৰ। আকৌ বেলেগকে চাহ বনাই নিম নেকি? এতিয়া আৰু চাহ খাই থাকি টাইম পাছ কৰি লাভ নাই। অকমান পথাৰৰ ফালে ওলাই যাওঁ, অকমান কথাকে পাতো। খালি কথা পাতোৱে লাগি থাকেচোন। নেলাগে, এতিয়া আৰু চাহ নাখাওঁ, মই অকমান পথাৰৰ ফালে ওলাই যাওঁ। কি হলো তোৰ? মুখখন কচাই আহিলিচোন। পাপা, লগৰ গোটেইবোৰ ল'ৰা ছোৱালীয়ে স্মাৰ্টফোন লৈ ঘূৰি ফুৰে। বোলে এটা স্মাৰ্টফোন কিয় আনিব নোৱাৰে? ইয়াক এই বয়সতে স্মাৰ্টফোন লাগে? ইয়াক স্মাৰ্টফোন কিনি দি মই এতিয়া জেললৈ গ'লেহে। পাপা, মোক এটা আনি দিবা নে? ভেবা, তোমাৰ এতিয়া 18 বছৰ বয়স হোৱা নাই। তুমি এতিয়া মোবাইল ল'লে পুলিচে তোমাক ধৰি লৈ যাব। গতিকে মোবাইল এতিয়া চলাব নোৱাৰা। নতুনকে মোবাইল কিনিব গ'লেতো গম পাবই নহয়, তেতিয়া তোমাক ধৰি লৈ যাব পুলিচে আহি। বোলো কি কোৱা পাপা, সঁচাই নেকি? লগৰ ল'ৰা ছোৱালীবিলাকে যে চলাই আছে সেইবোৰ? সেইবোৰ তেওঁলোকৰ মাক দেউতাকৰ মোবাইল, সিহঁতে চলাব আনে আকৌ। নহ'লেনো সিহঁতে ক'ত মোবাইল পাব? নতুনকে কিনিব যাব নোৱাৰে নহয়, এৰেষ্ট কৰিব। পাই গলো পাপা। পাপা, আপোনাৰ মোবাইলটোৱে মোক দিয়া, মই অকমান গেম খেলি আহো। বোলো এতিয়াহে মৰিলো। মই আকৌ কথা পাতিবলৈ যাবলৈ ওলাইছো, ই মোবাইলটো লৈ গ'লেচোন মই কথা পাতিব নোৱাৰিম। বেবা, নালাগে, মোৰটো দিব নালাগে। বেবা, আজি নোপোৱা। তোমাক মই সন্ধিয়া বাৰু দিম, এতিয়া বাৰু মই মোবাইলটো নিদিওঁ। তুমি বেলেগকে খেলাই থাকা, যোৱা। পাপা, মোক মোবাইল লাগিবই এতিয়া, নহ'লে মই নাযাওঁ ইয়াৰ পৰা। বৰ সমস্যাত পৰিলো। সিফালেও ফোন কৰিব, ইফালে ইয়াক মোবাইল লাগে। মই এতিয়া কি কৰো? বেবা, এতিয়া মই মোবাইলটো দিব নোৱাৰো। তুমি এনেকে খেলাই থাকাচোন। লোকৰ মাক দেউতাকে ল'ৰা ছোৱালীবোৰক মোবাইলটো বহাই থৈ দিয়ে। আমাৰ দেউতাদালে মোক মোবাইলটোৱে চুব নিদিয়ে। মই বেলেগৰ ল'ৰা ছোৱালী হ'লে ভাল লাগে, মোক মোবাইলটো দি বহাই থৈ দিলে হয়। আমাৰ দেউতা চিকদাদালে মোবাইলটো মোক চুবলৈ নিদিয়ে। বৰ সমস্যা, কি কৰো বাৰু? সৰু ল'ৰা ছোৱালীবোৰক মোবাইল দিওঁ নে নিদিওঁ? বন্ধুসকল, আপোনালোকে ক'বচোন। ইফালে মই 2 নম্বৰ মানুহজনী ফোন কৰো। এতিয়া মই মোবাইলটো দি দিলে মইচোন ধৰাই পৰি যাম। বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিলো।
ভিডিঅ'টো যদি ভাল লাগে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা। ভিডিঅ'বোৰ চাই থাকিবা, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই বন্ধুসকল, ভালে থাকিব, সুস্থ থাকিব আৰু আমাৰ এই মাজাক ক্ৰেজি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।